নিতুমণি শইকীয়াৰ খবৰটো পালেনে? হঠাৎ আহিল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ এই বিশেষ খবৰ। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। সামাজিক মাধ্যমত অনুৰাগীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে, আনন্দিত হৈ পৰিছে অনুৰাগীসকল। অসমৰ জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াক আপোনালোকে কেনেকুৱা পায় তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদিহে তেওঁৰ এজন অনুৰাগী হয় তেন্তে প্লিজ এটা লাইক কৰি দিবলৈ নাপাহৰিব। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াদেৱক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াৰ ভাল খবৰটো হ'ল যে তেখেতলৈ পদ্মশ্ৰী সতীশ চন্দ্ৰ কাকতি সাংবাদিক বঁটা আগবঢ়োৱা হ'ব। উল্লেখযোগ্য যে নলবাৰীৰ কোলাবৰীত পহিলা বহাগত প্ৰদান কৰা হ'ব এই বঁটা। জানিব পৰা মতে কোলাবৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনে প্ৰদান কৰিব এই বঁটা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ।